তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মই ভালে আছোঁ। আপোনালোক সকলোকে মই কাজল কলিতা পুনৰবাৰ মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ দুটি সাঁথৰ লৈ আহিছোঁ। আশা কৰোঁ সাঁথৰ দুটা কমেণ্ট বক্সত দিব। আৰু তেন্তে ব'লক আজি সাঁথৰ দুটালৈ আগবাঢ়োঁ। আৰু আজি প্ৰথম সাঁথৰটি হৈছে দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট, ৩২জোপা কলগছ এখনহে পাত। পুনৰবাৰ কৈছোঁ, দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট, ৩২জোপা কলগছ এখনহে পাত। তো বন্ধু বান্ধৱীসকল, প্ৰথম সাঁথৰটো শুনিলেই আৰু সদায় কোৱাৰ নিচিনাকৈ আকৌ কৈছোঁ, সাঁথৰ দুটা কমেণ্ট বক্সত উত্তৰটো দিব। আৰু আজি ২ নম্বৰ সাঁথৰটো হৈছে ৰজাঘৰৰ কাকবাহ, তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে। তো পুনৰবাৰ কৈছোঁ, ৰজাঘৰৰ কাকবাহ, তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে। তো বন্ধু বান্ধৱীসকল, মই পাহৰি গৈছোঁ, সাঁথৰকেইটা স্ক্ৰীণত লিখি দিম, তাৰপৰা চাই আপোনালোকে কমেণ্ট কৰিব পাৰিব। আৰু আজিতো আহিছোঁ, বাই বাই। সকলো ভালে থাকিব। পুনৰ অন্য দুটি সাঁথৰ লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে লগ পাম। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।